আজিকালিৰ দিনত মানুহে গান বনাবৰ কাৰণে জাগা নাপাই হৈ গৈছে গম পাইছা গানটা কি বনাইছে গম পাইছা না ভণ্টিৰে ফেচবুক চলাই হোৱাটছএপ চলাই টাইম লছ কৰ জানো একো লাভ নাই বাৰ ভাতাৰী তোৰ মাৰ বুঢ়া ভাতাৰ গিলা কৈছে ফেচবুক চলাই লাভ নাই ফেচবুকখন যদি চলাই এখানে লাভেই নাই তেতিয়াহ'লে হাজাৰ হাজাৰ মানুহে কৰল কৰল টকা কিয় কমি আছে নাই বুলি ক'লে 7টা বজাৰ পৰা ৰাতি 12টা বজালৈকে 2 কৰল 3 কৰল মানুহে কিয় অনলাইন থাকে ফেচবুকত হা ফেচবুকখন যদি চলাই লাভ নাই কিয় তোৰ মাৰ বুঢ়া ভাতাৰ গিলা কৈছে ফেচবুক চলাই লাভ নাই বুলি হা আৰু সবকে কৈছোঁ যাই যে ফেচবুকত ভিডিঅ' আপলোড দিয়া ফেচবুকত কঠিন শব্দ ব্যৱহাৰ নকৰিবি গম পাইছা কিছুমান মানুহে কথাই প্ৰতি ইংলিছ শব্দ কয় গম পাইছা চাপোজ ধৰি ল এটা মানুহ কষ্ট কৰি গোটেই দিনতে মানুহক হাজিৰা কৰি কিনে ৰাতি ফেচবুকখন চাই মানে ভিডিঅ'গিলা ভাল লাগে কিন্তু কিছুমান শব্দৰ কাৰণে তাহা বুজি নাপায় গম পাইছা সেইকাৰণে কৈছোঁ ফেচবুকত ইংলিছ শব্দ ব্যৱহাৰ নকৰিবি বাট সহজ সৰল কথাগিলা ব্যৱহাৰ কৰ গম পাইছা না যাতে চবে বুজি পায় ভাল লাগে গম পাইছা আৰু মই কৈছোঁ হা ফেচবুকখন আমিও চলাম গম পাইছা ফেচবুকখনক লৈ ইমান বেয়া বেয়া অপমান নকৰিবি চালাৰ 12 ভাতাৰী গম পাইছা ফেচবুকখনক লৈ যদি ইবাৰ পৰা যদি এনেকৈ অপমান কৰা তোৰ চুলি তুলি একে গোটেই ছিঙি থৈ আহিম ঘৰত যাই চুলি কৈছে একে পাক মাৰি গোটেই ছিঙি থৈ আহিম গম পাইছা ফেচবুকখনক লৈ ইমান বেয়া বেয়া অপমান নকৰিবি কাৰণ ফেচবুকখন আমিও চলাম আমাৰো অলপ বেয়া লাগে গম পাইছা ফেচবুকখন চলে মানুহ কিমান কি কৰিব লাগছে আৰু সেই 12 ভাতাৰী ফেচবুকখন চলে একো লাভেই নাই বোলে তোৰ মাৰ বুঢ়া ভাতাৰ গিলা শিকাইছিল নেকি সেইকাৰণে কৈছোঁ ইমান বেয়াকৈ নকবি গম পাইছা নহ'লে চুলি তুলি একে পাক মাৰি ছিঙি থৈ আহিম